কিমান আৰু অসমীয়া ভাষাটোক লৈ বহিৰাজ্যৰ ব্যৱসায়ে আঘাত হানিব। বিভিন্ন ৰমক জমকৰে গ্ৰাহকক মন জয় কৰিবলৈ যাওঁতে অসমতে অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিলে বাজাৰ কলকাতা নামৰ প্ৰতিষ্ঠানখনে। ডাঙৰ আখৰে আঁৰিলে বঙালী ভাষাৰ ফলক। এয়া চাওক কিদৰে আঁৰিছে এই বঙালী ভাষাৰ ফলকবোৰ। ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাৰ পিছতেই চোৰৰ দৰে আঁতৰালে ফলকবোৰ। লগতে উপস্থিত হ'ল বীৰ লাচিত সেনাৰ সদস্য। তাৰ পিছতে দৃশ্য এয়া। আমি বিভিন্ন অসমৰ বিভিন্ন জাতি জনগোষ্ঠীকে কৰি বিভিন্ন ধৰ্মাৱলম্বী ব্যক্তি আৰু অসমখনৰ তেওঁলোকে ব্যৱসায় কৰি আছে। একাংশ বহিৰাগত ব্যক্তিসকলেও আহি কিনে ইয়াত ব্যৱসায় কৰি আছে। এই ক্ষেত্ৰত আমি বীৰ লাচিত সেনা অসমৰ তেওঁলোকক আমি আদৰণি জনাইছোঁ। কিন্তু তেওঁলোকে একাংশ ইয়াতে ব্যৱসায়িক প্ৰতিষ্ঠান যদি আমি চাবলৈ যাওঁ বজাৰ কলিকতা, কিন্তু তেওঁলোকে বাজাৰ কলিকতাৰ নামে এখন প্ৰতিষ্ঠান বিশেষকৈ অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে প্ৰতিষ্ঠা কৰিছে। এই ক্ষেত্ৰত আমি তেওঁলোকক ধন্যবাদ দিছোঁ। কিন্তু তেওঁলোকে বেপাৰ বাণিজ্য কৰাৰ মানসিকতাৰে আহি অসমখনত তেওঁলোকে অসমীয়া ভাষাটো জলাঞ্জলি অৰ্থাৎ শ্ৰাদ্ধ দিছে। এই ক্ষেত্ৰত আমি বীৰ লাচিত সেনা অসম মৰিগাঁও জিলা সমিতিয়ে ধিক্কাৰ দিছোঁ। সমান্তৰালভাৱে আজি আমি মৰিগাঁও যি আমাৰ সদৰস্থিত মাছ মজিয়াত আছে আমাৰ বজাৰ কলিকতাৰ যিটো প্ৰতিষ্ঠান আছে, এই প্ৰতিষ্ঠানটো তেওঁলোকে আমি অহা গম পোৱাই নে কি নাজানো, তেওঁলোকে প্ৰথমতে বজাৰ কলিকতাটো বাজাৰটো উখাই দিলে। তাৰপিছত আপোনালোকে দেখিব পাইছে এইবিলাক বাজাৰ লৈ পেলাই আমি নিজে অসম। গতিকে আজি বীৰ লাচিত সেনা জিলা সমিতিৰ তৰফত তেওঁলোকক সক্ৰিয় যাতে এই ধৰণৰ অসমীয়া ভাষা বা জলাঞ্জলি দিয়া কাৰ্য যদি পুনৰবাৰ কৰে, তাৰপিছত বীৰ লাচিত সেনা মৰিগাঁও জিলাৰ অৰ্থাৎ মৰিগাঁও সৈনিকসকলে আমি ইয়াত ছাতা বন্ধ কৰি দিম। আৰু তাৰপিছত আমি জংগী কাৰ্যসূচী ল'ব লাগে আমি নিশ্চয় কৰিম, ভাষাটোৰ ক্ষেত্ৰত কৰিম। কিন্তু বীৰ লাচিত সেনা অসম য'তে থাকিব ততে বা অসমীয়া ভাষাটোক আমি শ্ৰাদ্ধ হ'বলৈ নিদিওঁ। তাৰ কাৰণে আমাৰ শৰীৰৰ শেষ বিন্দু তেজ থকালৈকে এই ক্ষেত্ৰত আমি সংগ্ৰাম কৰি যাম। সংগ্ৰাম কৰি বস্তুটো আমি নিশ্চয় কৰি যাম।